চৌপাশে আজি বিশ্ব খনিকৰৰ পূজা অৰ্চনা ৰাজ্যকে ধৰি কাৰ্বি আংলং জিলাৰ ডিফুত উলহ মালহেৰে পালন বিশ্ব খনিকৰৰ পূজা। কাৰ্বি আংলং জিলাৰ ডক্টৰ মংৱে ৰংপিক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা দলীয় প্ৰবক্তাৰ দায়িত্ব অৰ্পণ। ডকমকত এইবাৰ বিশেষভাৱে পালন বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাক সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত বিধিৰে সমাপন কৰিলে পূজা। হেমাই আছে কাৰ্বি বিধিৰে বিশ্ব খনিকৰক নৈবদ্য আগবঢ়ালে পূজা সমাপন কৰিলে কুৰুচাৰে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্জয় তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। চৌপাশে আজি বিশ্ব খনিকৰৰ পূজা অৰ্চনাৰ উখল মাখল। ৰাজ্যক ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফুৰ বিভিন্ন স্থানত বিশ্ব খনিকৰৰ পূজা আজি উবুৰ খাই পৰিছে ভক্তগণৰ। আজি পুৱাৰ পৰা সন্ধিয়ালৈ পূজাৰ মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ। ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান, প্ৰিণ্টিং প্ৰেছ, মটৰ গেৰেজকে ধৰি চৰকাৰী বিভাগতো বিশ্ব খনিকৰ তথা বিশ্বকৰ্মা পূজাৰ আনন্দ। বছৰটোৰ বাবে হেঁপাহেৰে ক্ৰয় কৰি অনা মটৰ গাড়ী, ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি অহা আটাইৰে বিশ্ব খনিকৰৰ ওচৰত প্ৰাৰ্থনা তেওঁলোকৰ সা সম্পত্তি অক্ষত থাকক। বিশ্বকৰ্মা পূজাৰ উপলক্ষে পূজাৰ শেষত চলিছে খিচিৰি, মাহ প্ৰসাদ আৰু নানা তৰহৰ সুস্বাদু মিঠাই বিতৰণ। লগতে সকলো ভক্তই বিশ্ব খনিকৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে জগতত শান্তি, একতা আৰু প্ৰেম প্ৰতিষ্ঠা হওক। কাৰ্বি আংলং জিলাৰ উদীয়মান কংগ্ৰেছৰ নেতা ডক্টৰ মংৱে ৰংপিক সম্প্ৰতি অৰ্পণ কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু দলীয় প্ৰবক্তাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব। কাৰ্বি আংলং জিলাৰ উদীয়মান কংগ্ৰেছৰ নেতা ডক্টৰ মংৱে ৰংপিক সম্প্ৰতি অৰ্পণ কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু দলীয় প্ৰবক্তাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব। সাহসীয় গেৰুৱা দলৰ অধিপত্য আৰু প্ৰতিপত্তি বিস্তাৰৰ প্ৰকোপত অসমকে ধৰি জিলা কংগ্ৰেছৰ দিশহাৰা নৌকাখনক সঠিক দিশ দিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্ত গ্ৰহণ। লগে লগে যুৱ নেতাগৰাকীৰ ওপৰত পৰিছে গধুৰ দায়িত্ব। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ এই প্ৰাক প্ৰস্তুতি তথা নতুন সমীকৰণত জিলা কংগ্ৰেছৰ যুৱ নেতাগৰাকীৰ ভূমিকা কেনে হ'ব অনাগত সময়তহে লক্ষণীয় হ'ব। ডকমকা মিউনিচিপালিটি বোৰ্ড অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডত এজন গেৰেজৰ মালিকে সাধাৰণতে আমি বহু লোকে পালন কৰা ধৰণে নহয় অলপ বেলেগ ধৰণে পালন কৰিলে বিশ্ব খনিকৰৰ পূজা। অৱশ্যে গেৰেজৰ মালিকজনৰ এই অভাৱনীয় পূজা সম্পাদনাত গাঁৱৰ মুখিয়ালসকলকে ধৰি বহু বয়োজ্যেষ্ঠ তথা বিশিষ্ট লোকসকলে সমৰ্থন দিয়াই নহয় পূজাত অংশগ্ৰহণ কৰি উৎসাহ যোগায়। চাহক এই প্ৰতিবেদন। হয়, ডকমকাৰ এখন গেৰেজৰ মালিক তথা স্বত্বাধিকাৰীয়ে বিশ্ব খনিকৰক নাম দিলে কাৰ্বি নামেৰে। বিশ্ব খনিকৰৰ নাম হ'ল হেমাই। হেমাই আছে কাৰ্কলি দিয়া হ'ল বিশ্বকৰ্মা পূজাক। একেই নাম, একে ভক্তি আৰু শ্ৰদ্ধা আৰু একেই উদ্দেশ্য বছৰটোৰ বাবে লোহা সামগ্ৰী, গৃহ নিৰ্মাণৰ সৈতে জড়িত কাৰ্য বস্তুটোৰ বাবে শুভ হওক। কিন্তু পূজা অৰ্চনাৰ বিধি মাথোন পৃথক আৰু নৈবদ্য হিচাপে মাহ প্ৰসাদৰ পৰিৱৰ্তে হেমাই আছে কাৰ্কলিৰ কুৰুচাৰে আগবঢ়ালে কুকুৰা বলি দি। ধৰ্মীয় পৰম্পৰাগত মতে বলি প্ৰথাক বিশ্বাসী কাৰ্বিসকলৰ পূজাৰ বিধিমতে গেৰেজখনৰ মালিকে এইবাৰ বিশ্ব খনিকৰৰ পূজা এইদৰে সম্পন্ন কৰাৰ লগতে বিশ্ব খনিকৰক কাৰ্বি ভাষেৰে নামাকৰণ হ'ল হেমাই। আছে কাৰ্কলিকে ইলেটুম পিনি একদিনাৱালাম খালি লাকে ইলেটুম পেথে গাংদো লংলে গাংদো আশা বাফং লাসি আলা লাসি ইলেটুম কাৰ্কলি লাসি হাকো আর্নি পেন্টা দো পুৱাই ফিসে তামে ইলেটুম কাৰ্বিয়া খাই Atuma bangke la subangso ase do ku chini abang nono loma munira bang komre ase men ko sone ase men bangke la ke ti mase bose la se hemaya se ansere ase kibu ase chinta ase no ke em puno pa em pun chin em pu arlong em pu bose la se la soa arnam kardom kardi nangji la pu bang nona alom pat
ako aron ke bang hemayan siri tumsi arti chok lasi rada tum bangke arti dunde sitame nona dina kaya bangke adon tinta injin karkhana hormu mesin hayo hormu doko ga joini kardon kardi dunde ra bangke bang dhoron si nitum demnon rong na lasi bini pen ningkan kethom ne par tanglo lasi nili লাদাখ তেনে কানে থমনে পার টাংলো লাসা আছে কাটলি গেৰেজখনৰ মালিকে এইদৰে নতুনকৈ আৰম্ভ কৰা পূজাৰ বিধিক স্থানীয় বহু বিশিষ্ট ব্যক্তিসকলে সমৰ্থন আৰু সহযোগ আগবঢ়োৱা কাৰ্য অৱশ্যে মন কৰিবলগীয়া দকমুখাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰত ঘটিছে এই ঘটনা জিলাখনৰ ভিতৰত হামৰেনতেই আছে একমাত্ৰ অগ্নি নিৰ্বাপক কাৰ্যালয়টিক আৰু অধিক ডাঙৰ কৰিবলৈ সম্প্ৰতি 3 মহলীয়া অট্টালিকা সাজিবলৈ আৰম্ভ কৰিছে আৰু লগতে নিৰ্মাণ আৰম্ভ কৰিছে বাউণ্ডাৰী ৱাল অৰ্থাৎ চাৰিসীমাৰ বেৰা কিন্তু তাৎপৰ্যপূৰ্ণ ঘটনা যে বাউণ্ডাৰী ৱালটো ইফালে নিৰ্মাণ কৰি গৈ আছে আনফালে খহিও গৈ আছে সদৰ চহৰ হামৰেন পুৰণা বজাৰত অৱস্থিত এয়াই হৈছে প্ৰস্তাৱিত 3 মহলীয়া অগ্নি নিৰ্বাপক কাৰ্যালয় এই কাৰ্যালয়ৰে আগবঢ়াব চহৰৰ লগতে জিলাবাসীক অগ্নি নিৰ্বাপনৰ জৰুৰী সেৱা এই কাৰ্যালয়ৰ চাৰিওফালে আগুৰি ধৰাকৈ নিৰ্মাণ কাৰ্য চলি আছে বাউণ্ডাৰী ৱাল কিন্তু আশ্চৰ্যজনক কথা যে নতুন বাউণ্ডাৰী ৱালটোৰ ঠায়ে ঠায়ে ফাট মেলিবলৈ ধৰিছে আপোনালোকে ভালদৰে মন কৰক নৱনিৰ্মিত বাউণ্ডাৰী ৱালৰ ঠায়ে ঠায়ে কেন্দ্ৰৰে ফাট মেলিছে জানিব পৰা মতে গুৱাহাটীৰ শৰ্মা বুলা ঠিকাদাৰজনে নিৰ্মাণ কৰি থকা হৈছে এই চৰম দায়খৰা নিৰ্মাণ কাৰ্য স্থানীয় সচেতন ৰাইজে এই ক্ষেত্ৰত মন কাণ নিদিয়াৰ অচিলা লৈ নিজ খেয়াল খুচিত এই কাৰ্য কৰি গৈ আছে অধিক মুনাফা আদায়ৰ বাবে হামৰেনৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সাধাৰণ দুখীয়া জনতাৰ বিলৈ প্ৰায় 20,000ৰ অধিক জনতাই জেংখাৰ বিভিন্ন দুৰ্গম এলেকাৰ পৰা আহে আৰু পুৰণি লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ পৰা অসম গ্ৰামীণ বিকাশ বেংকৰ নামত নতুন একাউণ্ট উলিয়াবলৈ কোনোৱে আহে নতুন একাউণ্ট খুলিবলৈ হেহে বেংকত ইমান ভিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ সন্মান নিধি স্কিমৰ অধীনত 6,000কৈ টকা 3 কিস্তিত বিনামূলীয়াকৈ লাভ কৰাৰ আশাত সঁচাকৈ ঘোষণা মতে দুখীয়া কৃষকসকলে এই টকা লাভ কৰিবনে নাই কোনেও নাজানে যদিও নতুন একাউণ্ট খুলিবলৈ বা বেংকৰ নতুন সলনিৰ পিছত নতুন একাউণ্ট নম্বৰ পাবলৈ এইদৰে অসম গ্ৰামীণ বিকাশ বেংকৰ জেংখা শাখাত ভিৰ কৰেহি সাধাৰণ জনতাই নকৰিব বা কিয় কোনোমতে পাহাৰীয়া দুৰ্গম এলেকাৰ বাটকুৰি বাই পাহি বেংকলৈ গতিকে কাম সম্পূৰ্ণ কৰি যোৱাৰ উদ্দেশ্য জনতাৰ Ni polo ho. Ni polo na kala dulu kan anda long le. Ni polo lang pen no long lang Long le lang anda. Tu tap thang le lang kan ni ke usun tapi pik lang he. Lalu apa nalo? Ini rong ko longa. Long ama. Mande la kusona sona kisu bodang kan nang itong portang bingalong kan ko sabi to na mapata ito man ko mula kisu sa. Ay ko longa. Sona kisu masona itong no sona itong thang na paisa sa wala yason se kisu bodang te. Nang friends on son bom lang bodang te ito may kandong sa ka tibiting to. Tibiting ko ni. Betul kalau made. Ni yo me che che peta lumo long na ni bingo ke na ni kuti mas na ka. Kurang ko be lang. Doktor soksa to. Non jangan ke longa non doktor sa to. Kale ko ni kurang. Salah masih kan? Oh, sana duk sing hoyang kan. Ni kana farmas na ka ba ko yan. Ni liye pini ko sari tilo. Ni kilo na ta. Non la. Ni kiki ba penong Long le. Ina ni ni dona ko no ni na. Baik drop mo ya da. Dan bayar shop pen. Di ke dalam tangan ni bayar shop ni ko bajikan hen lang mo. Aja baik drop sa dar ko pa ni. Mana so nang ni pana kisun patang ke bengalong. Nang itangka madan nang chikir tin tulang mana. So tengo tengo ang pasa pa. Nang likunat pen lawang ke? Dilihat ang প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তথাকথিত কিষাণ সন্মান নিধি স্কিমৰ বাবে এই ভিৰ ঘোষণা মতে এই স্কিমৰ পৰা 6,000কৈ টকা 3 কিস্তিত একাউণ্টলৈ পঠাব বিনামূলীয়াকৈ গতিকে হাতে পাছে মিলি জেংখা শাখাত এইদৰে দেখা গৈছে জনতাৰ ভিৰ
বেংকটোৰ নাম সলনিত বেংকৰ কৰ্মচাৰীসকলৰ লাভালাভৰ আগত এইদৰে নিত হাবুডুবু খাব লগা হৈছে ৰাইজে। মই এজিবিবি ডেংকা ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ। আচ্ছা সেইটো যেতিয়া মানুহখনে ইয়াত তেনেকৈ খাৰা হৈছে ইমান কষ্ট হৈ পেলাই মানে আজিলৈকে কিমান দিন হৈ আছে ইয়াত? এইটো ধৰক আজি প্ৰায় 2 মাহৰ পৰা এনেকুৱা হৈ আছে। মই আমাৰ ৰিজনেল অফিচতো মই ফটো পঠিয়াইছোঁ আৰু গোটেই ৰিপৰ্ট দি আছোঁ, কিন্তু মানুহবিলাকে কি হৈছে এইটো এই অনলাইনত 2000 টকা সোমাই আছে। সেই টকাখিনি ল'বৰ কাৰণে মানুহখিনি এটা হেতাৰ ওপৰত লগায়। ৰাতিপুৱা 5টাৰ পৰা 4টাৰ পৰা মানুহ ভিৰ হৈ থাকে। আমি সোমাব নোৱাৰোঁ, আহি 9টা বজাত 8:30 বজাত মানে চিকিউৰিটিৰ সহায়তে আমি সোমাব পাৰোঁ। আৰু মানুহবোৰক বুজাওঁ যে এইটো পইচাটো আপোনালোকৰ একাউণ্টত আহিছে, ঠিকে আছে, আপোনালোকে হয়তো আৰু কেইদিন পিছতো ল'ব পাৰে। ইমান ভিৰত ল'ৰা ছোৱালী লৈ ইমান গৰমত ঠেলা আছে, ৰ'দ নাই বৰষুণ নাই, মানুহখিনিয়ে গোটেই দিনটো ভিৰ কৰি থাকে। আমিও কষ্ট পাওঁ, সিহঁতেও কষ্ট পায়। তথাপিও মানুহবিলাকে নুবুজে। আৰু এইটো কাৰণে আমি অনলাইনত পইচা ল'বৰ কাৰণে আমি 2টা দিন ঠিক কৰি দিছোঁ সপ্তাহত, মঙলবাৰ আৰু শুক্ৰবাৰ। সেই দুদিনটো ভিৰ থাকে, অন্য বাৰতো ইমান ভিৰ কৰে। জেনেৰেল আমাৰ যিখিনি মানুহ ধৰক জমা কৰিবলৈ আহে তেওঁলোকে মানে জমা কৰিব নোৱাৰা অৱস্থা, সোমাব নোৱাৰে। আচ্ছা ছাৰ, এইটো মানে আপোনালোকে ইয়াত বেংকৰ যিটো জেংকা ব্ৰাঞ্চ ইয়াত আছিলে সেইটো বেংকটো কেইদিনৰ কাৰণে খোলা থাকে? আমাৰতো আৰু জেনেৰেল বেংকৰ নিয়ম আমাৰ মানে মানডে টু ছেটাৰডে, খালি ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে বন্ধ থাকে। আৰু তাৰপাছত আপোনালোকে সেইটো বিষয় লৈ পেলাই মানে ওপৰত যিটো অথৰিটি আছে সেইটো লাম্পি ঘাংগিহঁতে আপোনালোকে জনাই দিছিলে নেকি? জনাইছোঁ আৰু আমি মানে এজন ষ্টাফ লাগে বুলিও কৈছোঁ যে এটা কাউণ্টাৰে আমাৰ ইমানখিনি কণ্ট্ৰল কৰিব পৰা নাই। আমাৰ ৰিজনেল মেনেজাৰে আমাৰ হেড অফিচত কণ্টেক্ট কৰিছোঁ বুলিও মোক মানে ভাৰ্বেলি জনাইছে যে চাম বুলি কৈছে, কিন্তু এতিয়ালৈকে আমি কোনো তেনেকৈ এপ্লাই কৰা নাই। ডংকা মোকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor hinben war saikimi kipipon. Lasi lasonobor saikimi along ninghangatum ali chuendunik tha. War saikimi laki chiklu jontro kophan kapamala sike piponji. Lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon rong parbi rong berot near Iron Bridge dipukar bianglong. Lasi lans se kachini le thojji aphan laso number 600-121-3664 along Humriknon. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099-579-88-008 or 0789-6169-021. বিৰতিৰ
পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম কমিউনিটি স্বাস্থ্য কেন্দ্ৰত ঠিকাদাৰৰ দায়হাৰা কৰ্মকাণ্ড স্বাস্থ্য কেন্দ্ৰৰ লগতে সজোৱা নৱনিৰ্মিত প্ৰসাৱগাৰ শৌচাগাৰ হৈছে আকাৰত অতি সৰু এই অভিযোগ তুলিছে অঞ্চলটোৰ একাংশ ৰাইজে হস্পিটেলৰ প্ৰসাৱগাৰ শৌচাগাৰ কিছু ডাঙৰ হলে সুবিধা হয় ৰোগীৰ বাবে কাৰণ কিছুমান গুৰুতৰ ৰোগী নিজে যাব নোৱাৰা ৰোগীক প্ৰসাৱগাৰ বা শৌচাগাৰলৈ দাঙি নিবলগীয়া হলে এনে আকাৰত সৰু সৰু বাথৰুম তথা শৌচাগাৰ বা প্ৰসাৱগাৰত অসুবিধা হয় কিন্তু ডংকামুকামৰ স্বাস্থ্য কেন্দ্ৰত নৱনিৰ্মিত প্ৰসাৱগাৰবোৰত আকাৰত বৰ সৰু সৰু হোৱা বুলি সততে অভিযোগ তুলিছে একাংশ ৰাইজে স্থানীয় ৰাইজৰ প্ৰশ্ন ৰংখাং উন্নয়ন খণ্ডৰ অধীনত সজোৱা এই প্ৰসাৱগাৰসমূহ ঠিকাদাৰে কেৱল নিজৰ মুনাফাৰ বাবেহে কাৰ্য সম্পাদন কৰিলে নেকি উল্লেখ্য যে 30 বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ কেতিয়াবা ইমান বেছি হয় যে 50 বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰৰ দৰে হৈ পৰে চলিত বৰ্ষৰ 10 মাৰ্চত স্বাস্থ্য কেন্দ্ৰটোৰ এই প্ৰসাৱগাৰ শৌচাগাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল খোদ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল ভিডিসি অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি কিন্তু চৰকাৰী ধন ব্যয় কৰি এতিয়া মুৰকত নতুনকৈ নিৰ্মাণ হোৱা এই প্ৰসাৱগাৰ তথা শৌচাগাৰৰ অৱস্থা দেখি একাংশ সচেতন ৰাইজ হতভম্ব হৈছে বিশেষ প্ৰতিবেদক কাট নিউজ দেনগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত আন্তঃজিলা ফুটবল ক্লাব চেম্পিয়নশ্বিপৰ বুধবাৰে পৰে সফল সামৰণি খেলখনত অৱেচিংৰি ফুটবল ক্লাব আৰু লংবৈ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলত অৱেচিংৰি ফুটবল ক্লাবে 4-0 গলত লংবৈ ফুটবল ক্লাবক পৰাস্ত কৰে আৰু চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰে সামৰণি খেলৰ উপলক্ষে আয়োজিত ধৰম সিং ক্ৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ধৰম সিং ইংটিয়ে সভাত উপস্থিত অতিথিসকলৰ পৰিচয় কৰোৱাই দিয়ে সভাত নিমন্ত্ৰিত অতিথি হিচাপে কাছাৰ উপসভাপতি সন্মানীয় অতিথি হিচাপে জীবন চন্দ্ৰ পাটৰ জয় সিং ক্ৰো সুকুৰাম ক্ৰোকে ধৰি প্ৰবীণ তেৰণ বিক্ৰম কিলিং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে উল্লেখ্য যে আজি ফাইনেল খেলৰ প্ৰথমাৰ্ধত প্ৰথম 15 মিনিটত বিপক্ষ দল লংবৈ ফুটবল ক্লাবক মিন্দাৰ টিমুঙে 1 গ'ল তাৰ পিছত 22 মিনিটত পুনৰ মিন্দাৰ দলে দ্বিতীয়টো গ'ল তাৰ পিছত খেলৰ দ্বিতীয়াৰ্ধত মুকেশ টিমুঙে 1 গ'ল আৰু সুমিত তেৰাঙে 1 গ'ল কৈ দিয়ে এওদৰে 4-0 গ'লৰ ব্যৱধানত অৱেচিংৰি দল বিপক্ষ লংবৈ ক্লাবক হৰুৱাই চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় বঁটা বিতৰণী অনুষ্ঠানত অতিথিসকলে প্ৰদান কৰে প্ৰশস্তি পত্ৰসহ বিজয় ট্ৰফি প্ৰদান কৰে অৱেচিংৰি দলক লগতে ৰানাৰ্ছ আপ হোৱা লংবৈ ফুটবল ক্লাবকো প্ৰদান কৰে এক প্ৰশস্তি পত্ৰ আৰু ট্ৰফি আনহাতে উক্ত বঁটা বিতৰণী সভাত মিন্দাৰ টিমুং আৰু মুকেশ টিমুঙক বিশেষভাৱে প্ৰদান কৰা হয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বঁটা আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ